হাই এভৰিৱান, আজি মই আপোনালোকৰ আগলৈ এটা এগ বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ। বহুত ধুনীয়া হৈছিলে খাবলৈ। ঘৰত থকা বস্তুৰে আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰিব। তেনেকুৱা একো বস্তু প্ৰয়োজনেই নহয়, একদম চিম্পুলকৈ বনাইছিলোঁ। খুব ভাল হৈছিলে খাবলৈ। ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে আহকচোন চাওঁ ৰেচিপিটো। প্ৰথমে মই এটা প্ৰেছাৰ কুকাৰ পাতি দিছোঁ। তাতে মই জোখমতে ৰিফাইন তেল দিছোঁ। এতিয়া ইয়াতে মই মিহিকৈ কটা দুটা পিঁয়াজ দিছোঁ। এইখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এইখিনি মোৰ ভাজা হৈ গৈছে। এতিয়া এইখিনি মই এখন প্লেটত ধুনীয়াকৈ নমাই লৈছোঁ। তাৰপিছত একেখিনি তেলতে মই কণীকেইটা ফ্ৰাই কৰি লৈছোঁ। লগতে অকণমান নিমখ আৰু হালধি দি দিছোঁ। তাৰপিছত ইয়াতে অকণমান মই ৰেড চিলি পাউডাৰো এড কৰিছিলোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া আহে। এয়া মোৰ কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই নমাই লৈছোঁ। তাৰপিছত একেখিনি তেলতে মই আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই দুটা আলু ব্যৱহাৰ কৰিছোঁ। আলুকেইডোখৰো ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ আলুকেইডোখৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইকেইডোখৰো নমাই লৈছোঁ। এতিয়া ইয়াতে মই অকণমান গোটা জিৰা, ইলাচি, লং, ডালচেনি আৰু দুটামান শুকান জলকীয়া, লগতে দুখিলামান তেজপাতো আছে, গোটেইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত কাটি ৰখা দুটা মিডিয়াম সাইজৰ পিঁয়াজ দিছোঁ। এইখিনি অলপমান সময় মই ভাজি লৈছোঁ, 2 মিনিটমান সময়। তাৰপিছত ইয়াতে মই 1 চামুচ আদা নহৰু খুন্দা দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত ইয়াতে মই জোখমতে হালধি দিছোঁ, লগতে আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া মই ভালদৰে মিলাই দিছোঁ। তাৰপিছত ইয়াতে মই ডাঙৰ চামুচেৰে 2 চামুচ বিৰিয়ানী মছলা দিছোঁ। মছলাখিনি জ্বলি নাযাবলৈ ইয়াতে মই অকণমান পানী এড কৰিছোঁ। এইটো সময়তে আপোনালোকে বিলাহী এড কৰিব পাৰে। মোৰ লগত নাছিল কাৰণে মই দিয়া নাই, তথাপিও খুব ভাল হৈছিলে খাবলৈ। এইখিনি 2 মিনিটমান মই ধুনীয়াকৈ লৰাই লৰাই ভাজি লৈছোঁ। এইখিনি মোৰ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই পানী এড কৰিছোঁ। পানী মই এটা গিলাচেৰে 2 গিলাচ পানী এড কৰিছোঁ। এগিলাচ সম্পূৰ্ণকৈ দিছিলোঁ, এগিলাচ অলপ আধাকৈ দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে মই নিমখটো এড কৰি দিছোঁ। নিমখটো কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত ইয়াতে মই আলুকেইডোখৰ দিছোঁ, লগতে কণীকেইটাও দি দিছোঁ। এতিয়া ইয়াতে মই চাউল এড কৰিছোঁ। চাউলৰ ভিতৰত মই বাসমতী চাউল লৈছোঁ। চাউল মই 1/2 কাপ ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে মই 2 গিলাচ পানী এড কৰিছোঁ আৰু চাউলখিনি ধুনীয়াকৈ দি দিছোঁ।
এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি দিছোঁ। লগতে কাটি ৰখা ধনিয়া দিছোঁ। ধনিয়া লগত পদুনাও দিব পাৰে, মোৰ তাত নাছিল কাৰণে মই ধনিয়াই দিছোঁ। তাৰপিছত 3টামান কেঁচা জলকীয়া দিছোঁ, আধা চামুচ গৰু ঘি দিছোঁ। তাৰপিছত ইয়াতে অকণমান বিৰিয়ানী মছলা এড কৰি দিছোঁ লাষ্টত। গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত ইয়াতে মই অকণমান স্লাইড নিমখ এড কৰি দিছোঁ ওপৰৰ ফালে, আৰু পিছত মই ঢাকনখন লগাই দিলোঁ। এতিয়া হাই ফ্লেমত মই এটা চিটি আহিবৰ কাৰণে বহাই দিলোঁ। চিটি যোৱাৰ পিছত মই দেখুৱাইছোঁ হুইচেলটো যোৱাৰ পাছত। দেখিছেনে কিমান ধুনীয়া হৈছে, আৰু একদম এটা হৈ আছিলে, খাবলৈও খুব ধুনীয়া হৈছিলে। একদম চিম্পুল হয়, তেনেকুৱা একো দিয়াই নাই মই, যিমানবোৰ দিব লাগে তাতকৈ কমেই দিছোঁ। খুব ভাল হৈছিলে, খুব টেষ্টি হৈছিলে। যদি বিৰিয়ানী খাব মন যায় কেতিয়াবা এনেদৰে এগ বিৰিয়ানী বনাই খাবচোন, খুব ভাল হৈছিলে। দেখিছেনে কিমান ধুনীয়া হৈছে, মই ওচৰৰ পৰা দেখাই দিছোঁ। খুব ভাল হৈছিলে। এতিয়া মই এখন কাঁহীত বাঢ়ি পেলাই দেখাই দিছোঁ। দেখিছেনে খুব ভাল হৈছিলে, খুব টেষ্টি হৈছিলে। এনেদৰে যদি এগ বিৰিয়ানী বনাই খোৱা নাই তেতিয়াহ'লে এদিন নিশ্চয় ট্ৰাই কৰিব, খুব ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব, আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।